সজিনা আলু কণ বিলাহী নিশ্চয় খাই বেয়া পোৱা মানুহ নাই নহয়নে? মই আজি আপোনালোকলৈ লৈ আহিছোঁ সজিনা এটা সোৱাদেৰে ভৰা ৰেচিপি। এয়া সজিনা আছে 250 গ্ৰাম, বেছি নহয় বাৰু। এতিয়া চুচবিলাক গুচাই ল'ব লাগিব। এয়া আমাৰ মিনিয়ে গুচাই আছে। সজিনা চুচ বুলিয়ে কওঁ আমি, আপোনালোকে কি কয় জনাব। আৰু সজিনা কিমান উপকাৰিতা আছে সেইটো মই বহলভাৱে নকলেও হ'ব। বিশেষকৈ সজিনা পাতৰ উপকাৰিতা বহুতেই বেছি। যিসকলৰ হাই প্ৰেছাৰ আছে তেওঁলোকে যদি সজিনা পাত বইল কৰি তাৰ পানীটো খায় বহুতেই কমি যায়। এইফালে সজিনাখিনি কাটি সুন্দৰকৈ ধুই পানীতে এনেই ভিজাই ৰাখিছোঁ আৰু। এইফালে আলু, কণ বিলাহী, পিঁয়াজ, জলকীয়া, নহৰু। আমি আকৌ সজিনা বনালে অকণমান নহৰু দিওঁৱেই, সেইটো আমাৰ পৰম্পৰা। প্ৰথমে কেৰাহীটো পাতি লৈ জোখমতে অকণমান মিঠাতেল যোগ কৰিছোঁ। আমি তেল প্ৰায় কম খাওঁ, তথাপিতো সজিনা ভাজিছোঁ যিহেতু কণ বিলাহী থাকিবই, সেয়েহে অলপ তেল দিছোঁ আৰু। এয়া তেলখিনি গৰম হোৱাৰ লগে লগে কি কি যোগ কৰিম সকলোখিনি আপোনালোকে চাই থাকক। যদি আজি ৰেচিপিটো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট এটা কৰিব। যদি কোনোবাই নতুনকৈ চাইছে, প্ৰতিটো ভিডিঅ'তে কৈয়ে থাকোঁ বাৰু, আজিও কৈছোঁ, ফ'ল' কৰি থ'ব আৰু দেই। ইতিমধ্যে নহৰু যোগ কৰি দিলোঁ। নহৰু উপকাৰিতা বহুত আছে। ABC 3টা ভিটামিন আছে নহৰুত, সেইটো সকলোৱে জানে। এতিয়া মই পিঁয়াজখিনিও যোগ কৰি দিলোঁ। আৰু মোৰ ৰেচিপিসমূহ খুব চিম্পুল, কিন্তু খাই সকলোৱে ভাল পায়। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব, বেছিকৈ ষ্টাইল কৰিলে মানুহক কিবা সুন্দৰীজনীও বান্দৰী নিচিনা লাগে নিচিনা। বেছি যদি ৰহন সনাই কিবা এটা বনাবলৈ যায় তেতিয়াহ'লে আমাৰ পেটৰ অসুখ কৰিব পাৰে। সেয়েহে খানাবিলাক চিম্পুল খানা খাব লাগে আৰু টেষ্টি খাব লাগে, লগতে হেল্ডি। এতিয়া মই আলুখিনি যোগ কৰি দিলোঁ। এয়া ভাজি আছোঁ, যিহেতু আমাৰ আজি ৰাতিৰ সাজত মানে সজিনা খাইছোঁ। ৰাতি বাৰু সজিনা খালে কিবা অপকাৰ হয় নেকি সেইটো জনাবচোন। সজিনাখিনিও যোগ কৰি দিলোঁ। এয়া কোমলীয়া সজিনা, এতিয়া বিশেষকৈ সজিনা ওলাই আছে, দামটো অকণমান বেছি। ভেকুলী ভয়ত কোৱা নখন্দাকৈ কোনোবা থাকিব জানো? যিমান দাম নহওক কিয় সজিনাটো খাবই লাগিব। অৱশ্যে অলপ দিনৰ আগত আমি ঘৰত সজিনা লগতে বগা সৰিয়হ দি খালোঁ। সেয়া অৱশ্যে ভিডিঅ' কৰা নহ'ল। সোৱাদ অনুসৰি দি দিলোঁ হালধি আৰু নিমখ। বাকী মছলা একো ব্যৱহাৰ নকৰোঁ। আগতে আপোনালোকে দেখিলেই নহৰু, পিঁয়াজ, জলকীয়া যোগ কৰিলোৱে। এতিয়া খুব সুন্দৰকৈ ভাজি ল'ম। তাৰ পাছতে কিবাকিবি যোগ কৰিবলৈ আছে, সেয়া আপোনালোকক দেখুৱাম বাৰু। আপোনালোকে চাই থাকক। যদি মোৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে আৰু আকৌ কৈ দিছোঁ আৰু চেনেলটি ছাবস্ক্ৰাইব এটা মাৰি দিব। ফেচবুকত যদি চাই আছে ফ'ল' এটা মাৰি দিব। যি হ'ব হ'ব। মই এতিয়া সুন্দৰকৈ ভাজি লওঁ দেই। তিনি 4 মিনিট ভজাৰ পাছত অকণমান পানী দি দিলোঁ, গৰম পানী। সেয়া অৱশ্যে কেমেৰাত বন্দী কৰা নহ'ল। অলপ সময় ঢাকি দিছোঁ। এতিয়া মই আৰু এটা বস্তু যোগ কৰিবলৈ আছে, সেইটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। কি বাৰু কওকচোন? ইমানতে যদি কোনোবাই চাই আছে ক'ব পাৰিবনে?
মই আৰু এটা বস্তু কিনো যোগ কৰিবলৈ আছে নিশ্চয় ক'ব পাৰিব কণ বিলাহী। আমি কণ বিলাহী বুলি কওঁ, সৰু বিলাহী বুলি কওঁ, আপোনালোকে কি কয় জনাব। এতিয়া আৰু অকণমান সময় ঢাকি দিব লাগিব। বিলাহীখিনি আগতীয়াকৈ যোগ কৰা নাই কাৰণ টেঙা বিলাহী আলু আৰু ছজিনা নিসিজিবও পাৰে, সেয়েহে একেবাৰে লাষ্টত যোগ কৰি দিছোঁ। ইতিমধ্যে সুন্দৰকৈ সিজি উঠিলে, ছজিনা তৰকাৰীখনো হৈ গ'ল। এতিয়া খাব পৰা হৈছে আৰু দেই। গৰম গৰম উখোৱা চাউলৰ ভাত আছে, ভাতৰ লগত অলপ অলপ খাব লাগিব। বাকী আৰু বিভিন্ন ধৰণৰ চব্জি আছে বাৰু, সেইখিনি নকওঁ আৰু। কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।